আৰু এটা নতুন ব্লগ মানে এটা বনাম বুলি ভাবিলোঁ। আপুনি সেইদিনা যে আমি হাঁহ আনিব গৈছিলোঁ ন, সেই তাৰে এটা ব্লগ বনাম বুলি ভাবিলোঁ। আমাৰ ঘৰৰ পৰা এই হাঁহ আনিব মানে ওলাইছোঁ। গতিকে এইখন মুকালমা মুকালমাদি যাই আছোঁ। এইটো ৰাস্তা দি আপোনাৰ এই বৰক্ষেত্ৰী মহাবিদ্যালয়। গতিকে আৰম্ভ কৰোঁ যাত্ৰা আমি ৰখছোঁ, চাওঁ কেনেকুৱা লাগে মানে আপোনাৰ সোণাপুৰৰ আগত কেনেকুৱা লাগে জেগা আমাৰ নিচিনা হয়নে নহয় সেইবিলাক। ঠিক আছে, আহক যাত্ৰা আৰম্ভ কৰোঁ। মুকালমাৰ পৰা আহি আছোঁ বৰ্তমান। অলপ ভিডিঅ'টো কাটি বনাইছোঁ, নহ'লে একদম 4-5 ঘণ্টাতকৈ বেছি দীঘল ভিডিঅ'। গতিকে যিখিনি পাৰোঁ অলপ ভাল লগা ৰাখি আপোনালোকক দেখাম। বৰ্তমান আমি আমিনগাঁও পাৰ হৈ আপোনাৰ শৰাইঘাট দলং নতুনখনেৰে আহি আছোঁ, কাৰণ পুৰণখন বন্ধ কৰি থৈ দিছে। বৰ্তমান মেৰামতি চলি আছে। এই ব্ৰহ্মপুত্ৰ পাৰ পৰা আহি আছোঁ। পিছফালে বহি আছোঁ টেম্পু, মানে একদম ৰ'দত আৰু উপায় নাই, নহ'লে ভিডিঅ' কেনেকৈ বনাম মানে ভিতৰত থাকিলে। এই ৰ'দত বহি আৰু বনাইছোঁ। এইখন শৰাইঘাট পুৰণখন, এইখন বনোৱা হোৱাই নাই চাগে, আহিব দিব চাগে, 1 মাহমান লাগিব আৰু। এই চাওক লৈ আছোঁ চাই ভাল লাগে। বতাহ আহি আছে, গৰম লাগি একদম পাৰ হৈ আহিলোঁ আমি। এই ঘৰটো মানে যিবিলাক ভাল লগা আৰু এয়া আমি পূৰা একদম মানে পাৰ হৈ আহিলোঁ আমি যোৰাবাট পাৰ হৈ একদম এই সোণাপুৰৰ আগৰ দৃশ্যবিলাক দেখিছেনে? কি ধুনীয়া দৃশ্য। এইটো একদম মানে আৰু বাহিৰৰ দেশত থকা যেন লাগে আৰু ইমান ধুনীয়া দৃশ্য। ৰাস্তাৰ কাষবিলাক চাই বহুত ভাল লাগে। চাওকচোন, অলপ এনজয় কৰক আপোনালোকে ৰাস্তাবিলাক। বাৰু আহি পালোঁ। এইটো চাওক, ফাৰ্মৰ এটা বিল্ডিং, ইমান ডাঙৰ হেচাৰী হয়। চ' মাহঁতে এতিয়া অফিচত সোমাব, তাতে কিবা কিবি কাগজৰ কিবা কাম আছে আৰু এইবিলাক হ'ব। মই কিন্তু এইবিলাকত নোসোমাওঁ, মই ডাইৰেক্ট যাম আপোনাৰ ভিতৰলৈ সোমাই যাম, মানে এইটো তলৰ বিল্ডিঙৰ তলৰ ফাল। গতিকে চাই লওক ইমান ডাঙৰ হেচাৰী, চাওক কি ডাঙৰ হেচাৰী হয়। আৰু এইফালে কি আছে, এই ওপৰত কিবা দিলা কণী এইবিলাক নমা আছে। এই চাওক ভিতৰলৈ আহি গ'লোঁ। কি কাম মানে দেখা পাইছে আপোনালোকে, ইমান ডাঙৰ হেচাৰী আৰু চাওক। এই এটা ফালে দেখাইছোঁ, গোটাই ফাল দেখাব লাগিলে আপোনাৰ ভিডিঅ' যায় একদম মানে 3-4 ঘণ্টা মিনিমাম, বহুত লম্বা হৈ যায়। গতিকে কম হেৰিতে বনাইছোঁ দিয়ক। এই চাওক হেচিং মেচিন, এইবিলাক হেচিং মেচিন সিহঁতৰ ইমান ডাঙৰ কি চলি আছে মানে আৰু চাওকচোন, ইমান ডাঙৰ ওপৰত কিবা লাইট জ্বলিছে, মানে এইবিলাক গম পাই টেম্পাৰেচাৰ কিমান চলিছে, কিমান কণ্ট্ৰল কৰিব পাৰি। গতিকে চাৰিওফালে হেচিং মেচিন, চাওক এইফালে চাওক হেচিং মেচিনে মেচিন ইমান ডাঙৰ। এই ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ আমি। গতিকে ফাৰ্ষ্ট ফ্ল'ৰত আপোনাৰ মুৰ্গীৰ পোৱালি হেৰি কৰে, হেচিং কৰে। চ' চাওক মুৰ্গীৰ পোৱালি এইবিলাক মুৰ্গীৰ পোৱালি, এইবিলাক কাৰোবাৰ অৰ্ডাৰ আছে, এইবিলাক ইয়াত থৈ দিছে, আহি পেলাই লৈ যাব, যেতিয়া সেই পেকিং কৰি দিব। আমাৰ বৰ্তমান পেকিং কৰা নাই, কৰিব। মই আপোনালোকক দেখাম, ভিডিঅ'ত দেখাম, আপোনালোকে চাই যাব। চাওক মুৰ্গী পোৱালি, এই মুৰ্গী পোৱালি বহুত মুৰ্গী পোৱালি, ইমান চামাৰ মুৰ্গী পোৱালি। বাৰু ৰ'ব, আন্ধাৰ হৈ আছে, মই অলপ পোহৰৰ ব্যৱস্থা কৰোঁ। এই চাওক
জেগাবিলাক দেখিছে কি চাফ চিকুণ মানে বহুত চাফ চিকুণকৈ থৈ দিছে আৰু আপোনাৰ যাই পেলাই আপোনাক আমাকতো চেণ্ডেল পিন্ধি ভিতৰলৈ সোমাই দিলে এইবিলাকে চেণ্ডেল পিন্ধি সোমাইছে কাৰণ এইবিলাক মেডিচিন এইবিলাক আমাক খালী ভৰি সোমাব দিছে চাফা হৈ আছে মানে ক'তো মানে অলপো মানে এইবিলাক একোৱেই নাই একদম মানে কি ক'ম আৰু গতিকে আমাৰ পেকিং আৰম্ভ হৈ গ'ল আমাৰ পেকিং এই চাওক আমাৰ হাঁহৰ পেকিং কৰি আছে যিবিলাকে আমাৰ পৰা লৈছিল ন হাঁহৰ অৰ্ডাৰ এইবিলাকৰ হাঁহৰ পেকিং চলি আছে ইয়াত চাওক এনেকুৱাকৈ পেকিং কৰি দিয়ে আৰু পেকিং চলি আছে আমাৰ এইবিলাক হাঁহৰ পোৱালি চাওক ইমান ডাঙৰ হেডচাৰি এটা দেখাই পিছে আপোনালোকে কিমান ডাঙৰ মেচিন এই পেকিং চলি আছে এই হাঁহৰ পোৱালিবিলাক এটা বাক্সাত আপোনাৰ 50 টাকৈ আছে কিন্তু এক্সট্ৰাকৈ এটা বেছি দিছে মানে মৰা চৰা হ'ব পাৰেতো ৰাস্তাত সেইকাৰণে এক্সট্ৰা এটা সকলোৱে পাইছে মানে যদি দুটা নিছে বাক্সা তেতিয়াহ'লে তাতে আপোনাৰ 51 আছে 102টা গতিকে আৰু অলপমান দেখাই দিওঁ আপোনালোকৰ এই য'ত কণীবিলাক মানে ৰাখি থয় মানে আনি পেলাই এই চাওক আপোনাৰ কণীবিলাক আনি থৈ দিছে মানে খাকী কেম্বেলৰ কণী আছে মুৰ্গীৰ কণী আছে বহুত কিবা কণীবিলাক মানে আছে ইয়াত ৰখি থৈ ৰখাই থৈ দিছে সেয়া ইফালে বাচন বৰ্তনবিলাক ধুই আছে মানে চাফ চিকুণ মানে ৰুমে ৰুম মানে কি মানে বহুত মানে আপোনাৰ ইমান ডাঙৰ চাওক ভাবিছে এইফালে তাৰমানে এইবিলাক মুৰ্গীৰ পোৱালি তাৰমানে বেয়া হৈছিল মানে মৰি গৈছে আৰু কেইটামান জিন্দা আছে মানে অলপ মানে জন্ম হওঁতে এইবিলাক ৰাখি থৈ দিছে গতিকে ইমানতে আমাৰ ভিডিঅ'টো সামৰি দিওঁ মানে নেক্সট এটা ব্লগিং আৰু দেখাম কুৱেলৰ ওপৰত গতিকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব।